Hello everybody, welcome back to my channel. Namaskar সকলোকে মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিওটো কোনো ধৰণৰ ব্লগ নহয়, কোনো ডান্সিং ভিডিও নহয়, একো নহয়। জাস্ট মোৰ লগৰ এগৰাকীয়ে ক'লে যে কিবা এটা চ্যালেঞ্জ কৰো, তো সেইকাৰণে ভাবিছো চ্যালেঞ্জ কৰো। তো মই চ্যালেঞ্জিং ভিডিও এতিয়ালৈ আপলোড কৰা নাই। আজি চাও চ্যালেঞ্জিং ভিডিও আপলোড কৰি চাও। আশা কৰিম আপোনালোকে ভাল পাব। এইখিনিতে আৰু এটা কথা কওঁ যে এইটো যদি চ্যালেঞ্জিং ভিডিও আপোনালোকৰ ভাল লাগে তেনেহ'লে মই আকৌ চ্যালেঞ্জিং ভিডিও বনাব পাৰিম। গতিকে আপোনালোকৰ সাজেশনৰ প্ৰয়োজন। গতিকে সাজেশনৰ কাৰণে আপুনি কমেণ্টত হয়তো সাজেষ্ট কৰিব পাৰে আৰু নহ'লে মই ইয়াতে ইনষ্টাগ্ৰাম একাউণ্টৰ লিংকটো দি দিম। ডেছক্ৰিপশ্যনত দিম আৰু ইয়াতেও দি দিম। আপোনালোকে তাতে মোক ফ'ল' কৰিব পাৰে আৰু তাতে মই কিবা কি পোল এণ্ড অল এইবিলাক যেতিয়া দিওঁ তেনেহ'লে আপোনালোকে তাতে মোক সাজেষ্ট কৰিব পাৰে কেনেধৰণে কি ভিডিঅ'জ বনালে বেছি বেটাৰ হ'ব। গতিকে আপোনালোকৰ সাজেশ্যনৰ বহুত ইম্পৰ্টেঞ্চ আছে আৰু চাই থাকক ভিডিঅ'টো। বলক একেলগে চাওঁ। অলপ দৰ্শনটো দিয়া। নমস্কাৰ সকলোকে। আজি গলা মেৰে তাৰপিছত আৰু এই হৈছে কুণ্ডালিকা। আপোনালোকক মই কেতিয়াও চিনাকি কৰাই দিয়া নাই বা মই তেনেকুৱা একো ভিডিঅ'জ দিয়াও নাছিলোঁ। এইজনী হৈছে কুণ্ডালিকা আৰু এজনী আছে, পিছত দেখুৱাই আছোঁ। আমি তিনিগৰাকীক চেলেঞ্জ কৰিম, বেলেগ চেলেঞ্জ একো নহয়। আমি বনাম, খাম আৰু কোনে গোটেইখিনি উইদাউট পানী মানে পানী নোখোৱাকৈ কোনে কমপ্লিট কৰিব, কোনে ফিনিছ কৰিব পাৰে, সেইটো হৈছে আমাৰ চেলেঞ্জ। আৰু এক্সট্ৰা কিবা কিবি ইমান বস্তু অনা নাই। এইখিনি জ্বলাটো আৰু সহ্য কৰিব পাৰিম। অসমীয়া ছোৱালী ভোট জলকীয়া খাই ডাঙৰ হোৱা ল'ৰা ছোৱালী আৰু আমি পাৰিম ন, থাকক আমাৰ লগত। পাৰিম আমি পাৰিম। আমাৰ চেলেঞ্জ এতিয়া বৰ্তমান ষ্টাৰ্ট হ'বলৈ হৈছে। একো জ্বলা নহয় নে হয় একো গম নাপাওঁ। গতিকে চবৰ তাত অলপ অলপ আছে। এইখিনিখিনি তোমাৰতো দেখাই দিয়া ছোৱালী, তাইৰ এইখিনি আছে। গতিকে আমি জ্বলা বহুত খাইছোঁ, গতিকে এইটো হয়তো ইমান জ্বলা নালাগিব পাৰে। চ' আমি ষ্টাৰ্ট কৰোঁ। 19 চৰি 7:10 গতিকে 7:10 হৈছে। ষ্টাৰ্ট কৰোঁ। হা ষ্টাৰ্ট কৰা। খোৱা আৰু পানী চানী নাখাব। পানী হ'লে মই ৰাখা নাই। মানে কোনে ফাৰ্ষ্ট খাব পাৰে নহয়, মানে পানী নোখোৱাকৈ আৰু কোনে ফাৰ্ষ্ট মানে কাৰ কিমান কি কেতিয়া আগত হয়। টেষ্টি আছে। মই ফাৰ্ষ্ট টাইম খাইছোঁ। জ্বলাও আছে। সেইটো মানে কি কমেণ্ট হ'ল তোমাৰ? লাষ্ট আহিছে এটা কেমেৰা আগত বহি কিনে মই জিতিম চাগে। যাৰ আগত খোৱা সেইটোৱে সেইটো জিকিব। কিন্তু জিকিলে পাব কি? মেক্সিকান চালসা ৰাইচ। তাই দুটো আনি থৈ দিছে। একো জ্বলা নাই। আছে বে। কি আনিছা তুমি? জ্বলা আছে। সেইটো লেভেলৰ জ্বলা নাই। জলচিপ চেলেঞ্জ কৰিম। কৰিবা? কৰিম। পইচা আনিবা 200 ন? তিনিটা ভৰাই ল'ম দিয়া। আচ্ছা, মই আপোনালোকক চিনাকি কৰাই দিয়া নাছিলোঁ। এইটো চিনাকি কৰাই দিছোঁ। কুণ্ডালিকা এজনী হৈছে চান্দি। চান্দি নহয়, চান্দি। মই বেছিকৈ লৈছিলোঁ নেকি? তোমাৰ পৰা মই খাম ৰবা। নাপাৰ হা। মই সোনকালে শেষ কৰাৰ কাৰণে ইমান বাইট লৈছোঁ। ডাঙৰ চৰ্দি হৈ থাকিলে খাব পাৰি। মৰিলো। আমি জিকিছোন।
চেষ্ট oh god ইমান টকা আছিলে একো নহয় মোৰ ইউটিউব চেনেলটো যদি অলপ ইমপ্ৰুভ হয় ইহঁতক পাৰ্টি আৰু মোৰ পইচা নাই মই এইটো দিব নোৱাৰো হাও দিয়া ন আমুল কোনো পইচা দিতে এনে গ'ল ইমান জ্বলা নাছিলে সঁচাকৈ এনেই গৈছে ইমান জ্বলা আছে এইটো মানে সহ্য কৰিব পৰা মইতো আৰামত খাই আছো 4 মিনিটত খাই শেষ কৰিছো তুমি ৰঙা হৈছ বে ৰঙা হৈ গৈছা তাত গম নাপাব পিংক হৈ গৈছা সেইটো মই এনেও হৈ যাব জ্বলা খালে নাখালে खुद की तारीफ हो रहा है इधर गाइस सेल्फ ऑब्सेस्ड मिही के इग्नोर কৰি দিব এ হাৰি লাগতে আমল কোন খালে মই নাজানো কি ৰকি দেখিব লাগে থাকা অলপ সময় मैं जीत कर भी हार गया मैं हूँ बाजीगर बाजीगर ओ बाजीगर बाजीगर उल्टा है जो हार के भी जीतता है उसे बाजीगर कहते हैं फ्लॉप बाजीगर एगो নহয় মুতলে बाजीगर আৰু এটা ছান্দি হয় বাজিगर ও মই 4 মিনিটতে খালো খালি সেকেন্ডৰ ডিফারেন্স হ'ল ভাল লাগিলে চোন খাই বেছি জ্বলা নাই এনেকে জ্বলাটো নাইকিয়া হৈ যাব টাইম ওয়েস্ট নকৰো পটককে বাকি ভাল লাগিছে খাই ৰিভিউ দিয়া কেনেকুৱা লাগিছে ভাল লাগিলে বহুতখিনি ভাল লাগিল গোটেইখিনি খাব পাৰিলে হয়তো বেছি জ্বলা লাগিল ভাল লাগিলে আমি মানে নহয় বনাই খাইছো মই কেনে খাইছো নেক্সট টাইম আৰু এটা কৰিম যত সবে এটা খাম কিমান কলা লাগিছে নেক্সট টাইম আমি খাম বুলডগ ট্রিপল এক্স নাখাও প্রথমে আমি লেভেল 1 দিয়ে স্টার্ট দিম পাৰিম এটাতে নোৱাৰিম একদম নোৱাৰিম ভাল লাগিছে বহুত ভাল লাগিছে খাই কিনে মোৰ এনেকুৱা জ্বলা মই খাবলৈ বিচাৰি আছিলো এইটো খাবলৈ মন যোৱা নাই জ্বলাৰ টেষ্টটো বহুত ধুনীয়া লাগিছে দুটা ভিতৰত মানুহ দুটা কেইটা মই হাৰিলো আৰু কাৰণ মোৰ খোৱাটো দেৰিকে হ'ল ন মই আমুল ফুল খাই দিলো আমুল ফুল খাই হাৰি দিলে গতিকে কুণ্ডানিকা ইজ দ্য উইনাৰ মই কিয় দুখ লাগিছে তুমি আমুল ফুল খাই শেষ কৰি দিলা মই কি জানো আৰু মই হাৰিলো হাৰিলো মই আহি গলো ফ্ৰিজৰ পৰা জলকীয়া এটা উঠাই আনিছো এয়া চাওক ধুনীয়া শকত তাবত জলকীয়া এটা উঠাই আনিছো একদম হেলদি ফ্ৰেছ গ্ৰীণ জলকীয়াটো আনাৰ লগে লগে মই পানী লৈ আনিছো পানী কাৰণ মই জলকীয়া নাখাওঁ বেছি কেঁচা কেঁচা জলকীয়া তেনেকৈ নাখাওঁ গতিকে এইটো একো চেলেঞ্জ নাছিল এইটো পানিছমেণ্ট আৰু দিয়কচোন ডায়মণ্ড वगैरह একো চেলেঞ্জ নাছিল এইটো চেলেঞ্জ হ'ব পাৰে মোৰ কাৰণে এইটো মেইন চেলেঞ্জ এতিয়া তাই কাৰণে যোৱা জোচমা জলকীয়াটো তোমাক দিছো হাতে হাতে দিব নাপাই বোলে সেইকাৰণে আৰু এনেকা দি দিছো কাটিয়া হয় সেইকাৰণে এনেকা দিছো পিনৰ লগতে কথা আছে এনেকুৱা আছে নেকি ওকে দিয়া জোচনা পানীটো দিয়া না পানীটো পানী কিয় দিয়াগে নো পানী পানী ৰবা আৰু এটাতো কিবা এটাতো টুইষ্ট থাকিব লাগিব ন জলকীয়া খোৱাৰ 2 মিনিটস বা 3 মিনিটস লৈকে পানী খাই সেইটো হ'ব একদম এইটো আগতে কোৱা নাছিলা তুমি মিৰ্চি মে ফিৰছে মিৰ্চি টাইমিং তোমাৰ হে খোৱাৰ 2 মিনিট লাগে তুমি 722 হৈছে দিয়া আৰে ও কনফার্ম কৰিব লাগে ন দিয়া চান্দি টাইমাৰটো ষ্টাৰ্ট কৰা 1 2 3 ষ্টাৰ্ট একো জ্বলা নাই হে ভগৱান জলকীয়াটো জ্বলাই নাছে ৰবা আচাৰ কৰিব ৰবা গাইছ এতিয়া 2 মিনিটটো চেলেঞ্জটো আছে আজি ফাৰ্ষ্ট টাইম কেঁচা জলকীয়া মই এনেকৈ খাইছোঁ জলকীয়া খোৱা শেষ হ'ল এতিয়া 2 মিনিট কি 2 মিনিট নাই হোৱা
এনেকুৱা জ্বলাটো লাগা নাই লাগিছে লাগিছে লাগা ঠিক আছে हाय जोरों से लगा धीरे से लगा हाय लगा अच्छा धीरे से ओ लगा धीरे से लगा बोले हो दियक লাগিছে बस लगी से ना झोर का झटका धीरे से लगा वो कैसा जलके खाए ना पाए ने के सब लाल होइसे ने होइसे আমার দোস্ত না 1 মিনিট আর 1 মিনিট পাৰিম মই পাৰিব বোলে পারিবা বলে কনফিডেন্স না আৰু এটা দিয়া না পাৰিব বোলে সবু সলসিলে হয়ে গেছে গাইস ইয়া চাঙ্গি আমি আমগুলো খাওয়ার খাও দিয়া খোৱা খোৱা 2 মিনিট এই 2 মিনিট হল আচ্ছা আচ্ছা হৈ গ'ল 2 মিনিট দেখাতো নাপায় 2 মিনিট হয়ে গেল ৰবা ফটো মাৰিম ৰবা ফটো উস্তাবা বাড়াবে দে মুখম ক্যামেরা ভালো আৰু ৰবা ইমান ৰগাইছো ৰবা সো আমাৰ যেটো চ্যালেঞ্জ আছিল রিওয়ার্ড পানিশমেন্ট সবখিনি শেষ হৈছে জ্বলা মই কেঁচা জলকীয়া নাখাই কাৰণে বেছি ফেফানি হৈছে ঠিক আছে ফেফাই আছো বহুত গতিকে আজি চ্যালেঞ্জ এইখিনিতে শেষ কৰিছো আশা কৰোঁ নেক্সট আৰু চ্যালেঞ্জ কৰিব পাৰোঁ আপোনালোক মোৰ ভিডিঅ'টো চাই থাকিব আৰু সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু বেল আইকনটো ক্লিক কৰিব সো থ্যাংক ইউ গাইস thanks for watching bye বন্ধ কৰি দিয়া আলু